ছাত্ৰ-ছাত্ৰীসকল মই নতুন এটা অংক কৰিম যে পৰিমেয় সংখ্যাবিলাকৰ মাজত 5টাকৈ পৰিমেয় সংখ্যা লিখা -3 আৰু -2 ইয়াত চোৱা -3টোক আমি -3/1 হিচাপে লিখিব পাৰোঁ লব আৰু হৰ হিচাপে -2টোক -2/1 হিচাপে লিখিব পাৰোঁ এতিয়া চোৱাচোন -3টোক মই কেনেকৈ লিখিছোঁ -18/6 কিয় লিখিছোঁ ইয়াত দিয়া আছে 5টাকৈ উলিওৱা তোমাৰ মনত কিবা 5টাকৈ যদি আমি উলিয়াবলৈ যাওঁ তেন্তে আমি অতি কমেও হৰটো 6 পাতিলে আমি 6 পাতি হৰটো 6ৰে কাক হৰণ কৰিলে আমি 3 পাম সেইটো চাব লাগিব কিন্তু আমি 18ক যদি 6ৰে হৰণ কৰোঁ আমি 3 পাম -2 পাতি দিছোঁ আকৌ চোৱাচোন -2 ইয়াত 5টা উলিয়াবৰ কাৰণে 6ৰে হৰণ কৰিছোঁ তো 6ৰে আমি কাক হৰণ কৰিলে আমি -2 পাম আমি 2ক -2 পাবলৈ হ'লে আমি 12ক 6ৰে হৰণ কৰিব লাগিব আৰু এটা সহজ পদ্ধতি 6 × 3 = 18 2 6 × 12 তোমালোকে চোৱা যেনেকৈ মিলাব লাগিব যে 3 পাবলৈ হ'লে ইয়াত আমি 5টা পৰিমেয় সংখ্যা উলিয়াব লাগে তেন্তে আমি 6ৰে হৰণ কৰিছোঁ যদি আমি ইয়াত যদি 4টা থাকিল হয় ইয়াত মই 5 পাতিলোঁ হয় ইয়াত যদি 3টা উলিয়াব লাগে ইয়াত 4 পাতিলোঁ হয় পালে অংকটো চোৱা অলপ চেষ্টা কৰা